Hello everyone, কি খবৰ আপোনালোকৰ আশা ৰাখিছো ভাল আপোনালোকৰ আৰু এটা নতুন ভিডিঅ'ৰে পুনৰবাৰ মোৰ YouTube চেনেললৈকে আপোনালোক সকলোকে স্বাগতম জনাইছো এতিয়া মই আছো জিমতে আৰু আজি আছে মোৰ বেকৰ ৱৰ্কআউট আৰু বেকত মেইনলি আজি ফোকাস কৰিম মই ডেডলিফটত বহুত দিনৰ পিছত মই ডেডলিফট কৰিম আৰু যেতিয়া ডেডলিফট কৰি আছিলো তেতিয়া মোৰ পিআৰ আছিল 140 কেজি আৰু আজি চাও যে আগৰ পিআৰক হিট কৰিব পাৰো নে নাই যদি পাৰো বহুত ভাল কথা আৰু যদি নোৱাৰো তেতিয়া হলে আৰু অলপ কষ্ট কৰিব লাগিব টাইম দিব লাগিব নিজৰ বডিটোক সো আৰু ডেডলিফটৰ বাহিৰে বেকৰ কাৰণে কি ৱৰ্কআউট কৰো মই এখিনিও দেখুৱাম আপোনালোকক চাই থাকক যদি টাইম হয় লগতে মই বাইচেপছৰো অলপ ৱৰ্কআউট কৰিম গতিকে এতিয়া ৰেডি হৈ পেলাই মই যাও ৱৰ্কআউট কৰিবৰ কাৰণে সো চাই থাকক ৱৰ্কআউট আৰম্ভ কৰাৰ আগতে মই ৱাৰ্ম আপ কৰিলোঁ আৰু তাৰপিছত মই ষ্টাৰ্ট কৰিলোঁ 50 কেজিৰ পৰা এইটোৱে হৈছে মোৰ ফাৰ্ষ্ট সেট আৰু আপোনালোকেও যিকোনো ৱৰ্কআউট কৰাৰ আগতে সদায় ৱাৰ্ম আপ কৰিবৰ কাৰণে নাপাহৰিব আৰু ৱৰ্কআউট খতম কৰি কুল ডাউনো কৰিব ময়ো কৰিলোঁ কিন্তু ৰেকৰ্ডিং লোৱা নহ'ল দেন লাহে লাহে ৱেইট ইনক্ৰিজ কৰি গ'লোঁ আৰু এইটো হৈ গ'ল মোৰ 2 নম্বৰ সেট য'ত মই ৱেইট ইনক্ৰিজ কৰিলোঁ 15 বথ সাইড আৰু হৈ গ'ল 80 কেজি থাৰ্ড সেট হৈছে মোৰ এইটো আৰু এইটো সেটত মই ৱেইট ইনক্ৰিজ কৰিলোঁ বথ সাইড 10 কেজি মানে হৈ গ'ল 100 কেজি আৰু 100 কেজিৰে মই কৰিলোঁ কমপ্লিট মোৰ 3 নম্বৰ সেট আৰু মোৰ ৰেষ্ট টাইম আছিলে বিটুইন সেটছ 3 মিনিটছ আৰু এইটো হৈ গ'ল মোৰ 4 নম্বৰ সেট য'ত ৱেইট আছে 120 কেজি আৰু লিফ্ট কৰিবৰ কাৰণে অলপ কষ্ট হৈছে আৰু এটা টাইম হৈ গ'ল ইয়াৰ হিট কৰা বহুত দিনৰ পিছত কৰিছোঁ লিফ্ট কৰিছোঁ কিন্তু পজিশ্যন এৰ খাইছে নেক্সট যেতিয়া কৰিম পাৰফেক্ট কৰিবৰ কাৰণে ট্ৰাই কৰিম এনেকৈ কৰি আজি মোৰ ডেডলিফ্ট কমপ্লিট কৰিলোঁ দেন পানী চানী খাই অকণমান ৰখিলোঁ তাৰপিছত মুভ কৰিলোঁ মই আইচলেট মুভমেণ্টত চাই থাকক কি কৰি আছোঁ আৰু হৈ গ'ল বেকৰ ৱৰ্কআউট এতিয়া কৰিম বাইচেপছৰ অকণমান মানে টাইম আছে হাতত বাইচেপছৰ কৰিম ভাগৰ বহুত লাগিছে আৰু এতিয়াও ডেডলিফ্টৰ প্লেট খুলিব বাকী আছে ৰন্তু তুমি হেল্প কৰিব লাগিব প্লেট খোলাত অলপমান
আৰু ৱৰ্কআউট হৈ গ'ল কমপ্লিট। বহুত দিনৰ পিছত কৰিছোঁ যদিও PR হিট কৰিব পাৰিলোঁ, ভাল লাগিছে। এতিয়া যাম ৰুমলৈকে। আজিলৈকে ভিডিঅ'টো ইমানেই, লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত অতি সোনকালে। টিল দেন টেক কেয়াৰ, গুড বাই।